এটা মুদ্ৰা অভ্যাস কৰি ছোৱালীবিলাকৰ অনিয়মিত ঋতুস্ৰাৱ বা জোখতকৈ বেছি ঋতুস্ৰাৱ, মহিলাসকলৰ বন্ধ্যাত্ব বা বেবী কনচিভ কৰিব নোৱাৰা অৱস্থা দূৰ কৰিব পাৰে, পুৰুষসকলৰ অতিৰিক্ত স্বপ্নদোষ দূৰ কৰিব পাৰে বা মানসিক অৱসাদ দূৰ কৰিব পাৰে। সেই মুদ্ৰাটোৰ নাম হৈছে মহাবন্ধ মুদ্ৰা। শ্ৰীমৎ স্বামী শিৱানন্দ সৰস্বতীয়ে যোগ বলে ৰোগ আৰোগ্যত এই মুদ্ৰাটো খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। তো প্ৰথমতে আমি জানিম যে এই মুদ্ৰাটো কেনেদৰে কৰে। মহাবন্ধ মুদ্ৰাৰ বিষয়ে যদি আপুনি ডিটেইলছ চাব বিচাৰে তেতিয়াহ'লে স্বামী শিৱানন্দ সৰস্বতীৰ য়োগিক থেৰাপি, ইয়াৰ অসমীয়া অনুবাদো আছে যোগ বলে ৰোগ আৰোগ্য, এই কিতাপখন আপুনি অধ্যয়ন কৰিব পাৰে, তাতে আৰু খুব সুন্দৰভাৱে দিয়া আছে। তো মই এতিয়া আপোনালোকক দেখাই দিম যে এই মুদ্ৰাটো কেনেদৰে কৰে। প্ৰথমতে আপুনি যিকোনো ধ্যানাসনত বহি কৰিব পাৰি যদিও সিদ্ধাসন হৈছে এই মুদ্ৰাটো কৰাৰ কাৰণে আটাইতকৈ উত্তম ধ্যানাসন। তো সিদ্ধাসন কেনেদৰে কৰে, প্ৰথমতে আপুনি বাওঁ ভৰিৰ গেৰুৱা যোনি প্ৰদেশত বাওঁ ভৰি আপুনি তাতে লগালে আৰু সোঁ ভৰি গেৰুৱা আপুনি জনন্দিৰ ঠিক ওপৰত ৰাখিব লাগে আৰু বাকীকেইটা আঙুলি আপুনি ঠিক ভৰি দুখনৰ মাজত এনেকৈ সোমাই দিব আৰু তলফালে আপুনি বুঢ়া আঙুলিটো অকণমান উলিয়াই ৰাখিব। তো এইটো হৈছে সিদ্ধাসন। আৰু যিকোনো হাতৰ মুদ্ৰাটো যিকোনো ল'ব পাৰে, জ্ঞান মুদ্ৰা, ধ্যান মুদ্ৰা বা যিকোনো আপুনি মুদ্ৰা সেইটো ৰাখিব পাৰে। কিন্তু যদি আপুনি সিদ্ধাসনত নোৱাৰে তেতিয়াহ'লে পদ্মাসন বা বজ্ৰাসনত বহিও এই মুদ্ৰাটো কৰিব পাৰে। তো মই প্ৰথমতে সিদ্ধাসনত দেখাই দিছোঁ। তো এনেদৰে আপুনি বহি চকু বন্ধ কৰিব, চকু বন্ধ কৰি উশাহ লৈ কুহু নাড়ী অৰ্থাৎ 6 নাৰ্ভ আপুনি আংকুচিত কৰিব লাগে, অৰ্থাৎ টানিব লাগে ওপৰফালে। উশাহ ল'লে টানিলে 6 নাৰ্ভ আপুনি এট্ৰেক্ট কৰিলে, ওপৰফালে টানিলে, অলপ সময় ৰখিলে, আকৌ ঢিলা কৰি দিলে। যেতিয়া আপুনি টানিব, আপুনি আমাৰ গেৰুৱাত 6 নাৰ্ভটো প্ৰেছাৰ খাই আছে তলফালে আৰু তলৰ ভৰিখনত, আপুনি তেতিয়া গম পাব যে 6 নাৰ্ভটো গেৰুৱাত জাষ্ট অলপমান প্ৰেছাৰ খাইছে, সেইটো আপুনি অনুভৱ কৰিব। তো ডেট মিনছ তেতিয়া হৈছে। উশাহ ল'ব, টানিব, এৰিব। তো কেনেদৰে টানিব, কেতিয়াবা আপোনাৰ যেতিয়া বহুত পেচাব লাগে, পেচাবটো যেতিয়া বন্ধ কৰি ৰাখে, ঠিক সেই অৱস্থাটো উশাহ ল'লে, টানিলে ওপৰফালে, এৰি দিলে। এবাৰ হ'ল, আকৌ উশাহ ল'লে, টানিলে, এৰি দিলে। দুবাৰ হ'ল। এনেদৰে 10ৰ পৰা 12 বাৰ কৰিব। ঠিক ভৰিখন সলনি কৰি আকৌ 10ৰ পৰা 12 বাৰ। ভৰিখন সলনি মিনছ এইবাৰ সোঁ ভৰি গেৰুৱা আপুনি তলত ৰাখিলে, যোনি প্ৰদেশত ৰাখিলে আৰু বাওঁ ভৰি গেৰুৱাটো যোনি প্ৰদেশৰ ঠিক ওপৰত, জনেন্দ্ৰিয়ৰ ঠিক ওপৰত ৰাখিলে। ঠিক তেনেদৰে এইকেইটা আঙুলি আপুনি দুইখন ভৰিৰ মাজত সোমাই দিলে আৰু বুঢ়া আঙুলিটো সামান্য এইফালে উলিয়াই দিলে। আকৌ উশাহ লৈ 6 নাৰ্ভ এট্ৰেক্ট কৰিলে, ওপৰফালে টানিলে, ঢিলা কৰি দিলে। আকৌ উশাহ লৈ টানিলে, ঢিলা কৰি দিলে। তো এনেদৰে 10ৰ পৰা 12 বাৰ আপুনি এই মুদ্ৰাটো কৰিব পাৰে। ৰাতিপুৱা হওক বা সন্ধিয়া হওক, যিকোনো সময়তে এই মুদ্ৰাটো কৰিব পাৰে। আৰু যদি আপুনি নিয়মীয়া যোগাভ্যাস কৰে তেতিয়াহ'লে যোগাভ্যাসৰ ঠিক প্ৰাণায়ামৰ আগে আগে এই মুদ্ৰাটো আপুনি অভ্যাস কৰিব পাৰে। এতিয়া দেখাব ওলাইছোঁ, যদি কোনোবাই সিদ্ধাসনত আপুনি নোৱাৰে তেতিয়াহ'লে পদ্মাসনত প্ৰথমতে আপুনি বাওঁ ভৰি ওপৰত উঠালে, তাৰপিছত সোঁ ভৰি উঠালে, এতিয়া তেনেকৈ এট্ৰেক্ট কৰিলে, তাৰপিছত 10-12 বাৰ কৰি আকৌ ভৰিখন চেঞ্জ কৰিলে, এবাৰ সোঁ ভৰি প্ৰথমতে, তাৰপিছত বাওঁ ভৰি প্ৰথমতে, তাৰপিছত চেঞ্জ কৰিলে। কিন্তু বজ্ৰাসনত বহিলে ভৰি চেঞ্জ কৰিব নালাগে, জাষ্ট বজ্ৰাসনত আপুনি বহি এট্ৰেক্ট কৰিলে, ঢিলা কৰিলে। কিন্তু ইয়াৰ উত্তম আসনটো হৈছে সিদ্ধাসন। চ' সিদ্ধাসনত বহি যদি আপুনি কৰে, ইয়াৰ ফলাফল খুব সোনকালে পোৱা যায়। বাকী এইটো কৰিব নোৱাৰিলে বাকীকেইটা আসনতো আপুনি কৰিব পাৰে। তো এইটো আছিলে মহাবন্ধ মুদ্ৰা। এই মুদ্ৰাৰ নিয়মিত অভ্যাসে পুৰুষৰ পিতৃগ্ৰন্থি অৰ্থাৎ টেষ্টিছ আৰু মহিলাসকলৰ মাতৃগ্ৰন্থি অৰ্থাৎ ওভাৰি, এই দুটা খুব সুন্দৰভাৱে কাৰ্যক্ষম কৰিব পৰা ক্ষমতা হয়, যাৰ ফলত
পুৰুষসকলে পিতৃ হোৱাৰ ক্ষমতা আৰু মাতৃসকলে মাতৃ হোৱাৰ ক্ষমতাটো বাঢ়ে যদি পিতৃগ্ৰন্থি অত্যাধিক হৰমন সিক্ৰেশ্যন কৰে তেতিয়াহ'লে সেই পুৰুষজন অত্যন্ত কামুক হয় বা বেভিচাৰ অৱস্থাত যাব পাৰে গতিকে অত্যন্ত সিক্ৰেশ্যন হ'লেও বেয়া একেবাৰে সিক্ৰেশ্যন নহ'লেও বেয়া আৰু এই মুদ্ৰাটোৰ নিয়মীয়া অভ্যাসে সেই সিক্ৰেশ্যন কৰাটো এটা নিয়মী পৰ্যায়ত আনি দিয়ে তো যাৰ ফলত এই সমস্ত সমস্যাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে আপোনাৰ যদি এনেকুৱা ধৰণৰ সমস্যাত আপুনি ভুগিছে তেতিয়াহ'লে নিয়মীয়া যোগাভ্যাসত আপুনি এই মুদ্ৰাকেইটা আপুনি অন্তৰ্ভুক্ত কৰি এই সকলোবিলাক সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰটো ভিডিঅ'ত তেতিয়ালে নমস্কাৰ